আজি আমাৰ মৰমৰ শিক্ষাৰ্থীসকলক লৈ আমি তেজপুৰ চিত্ৰলেখা পাৰ্কলৈ আহিছোঁ। আচলতে তেজপুৰ চিত্ৰলেখা পাৰ্ক আৰু অগ্নিগড় দুইখন প্ৰায় ওচৰা ওচৰি 1.5 কিলোমিটাৰৰ ডিফাৰেঞ্চ। তেজপুৰ চিত্ৰলেখা উদ্যানখনত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা বিশেষ সুবিধা দিয়া হৈছে। ইয়াতে অকল ছাত্ৰ ছাত্ৰীসকল যদি সোমায় 10 টকাকৈ ফিজ দিব লাগে, আৰু যদি এডাল্ট মানুহ সোমায়, জেনেৰেল কোনোবা সোমায়, তেনেহ'লে ইয়াতে 30 টকাকৈ ফিজ দিব লাগে। আমি শিক্ষকসকলে 30 টকাকৈ দিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে 10 টকাকৈ দি তাতে সোমাইছে। আপোনালোকে যদি যাব বিচাৰে এই তেজপুৰ চিত্ৰলেখা উদ্যানখনত যাব পাৰে, আৰু তাৰ বিষয়ে আজি মই আপোনালোকক বিতংকৈ আলোচনা কৰিম। তেজপুৰ চিত্ৰলেখা উদ্যানখনত গেটৰ ভিতৰতে সোমাই আমি সকলো ছাত্ৰ ছাত্ৰীক টিকেট ল'লোঁ। প্ৰথমে সকলো ছাত্ৰ ছাত্ৰীক ভিতৰলৈ সোমাই দিলোঁ। সিহঁতে বৰ আনন্দৰে চিত্ৰলেখা পাৰ্কৰ ভিতৰৰ ফালে ঘূৰি আছে। আচলতে চিত্ৰলেখা উদ্যানখনত চাৰিওফালে অকল চিত্ৰ আৰু চিত্ৰ। যিফালে চাওক আপুনি চিত্ৰ দেখিব। বৰ ধুনীয়াকৈ চিত্ৰখিনি আঁকি ৰাখিছে। শিল কাটি চিত্ৰ আঁকিছে, ক'ৰবাত ছবি বনাইছে, ক'ৰবাত বিভিন্ন ধৰণৰ চিত্ৰ আঁকিছে। আৰু বিশেষকৈ এই চিত্ৰলেখা উদ্যানখনত আমাৰ ছাত্ৰ ছাত্ৰীসকল আগুৱাই গৈ আছে। দেখিব চিত্ৰলেখা উদ্যানখনত এটা বিশাল ডাঙৰ পুখুৰী আছে। আপোনালোকে চালে দেখিব, যদি ভিতৰলৈ সোমায়, এই যে ইফালে চাওক শিল কাটি মূৰ্তি বনাইছে। শিল কাটি ইয়াতে কিবা লিখিছে। এই শিলৰ ভিতৰত বহুতো চিত্ৰ আছে। এই ৰাস্তা আমি যোৱা ৰাস্তাটোৰ দুয়ো কাষেৰে শিলৰ মূৰ্তিবিলাক কাটি ৰাখিছে। আৰু এই শিল কাটি এইবিলাকত মূৰ্তি বনাইছে। এইবিলাকত বিভিন্ন ধৰণৰ চিত্ৰ আঁকিছে এই শিল কাটি। আচলতে এই আদি যুগত এইবিলাক কাম কৰা হৈছিল। এতিয়া আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলো আহিছে। ইয়াতে তেওঁলোকে এই শিলৰ মূৰ্তিটোৰ ওচৰলৈ গৈ সকলো ছাত্ৰ ছাত্ৰীক একলগ কৰাম তাতে। আৰু ইয়াতে আৰু এটা বস্তু দেখিবলৈ আছে যে চাওক আপোনালোকে, হাতী। ইয়াতে বৰ ধুনীয়া এটা তাৰেৰে সজা হাতীটো দেখোঁতে বৰ ভাল লাগে। আচলতে এই হাতীটো লতাই আৰু আগুৰি ধৰিছে, ভালকৈ স্পষ্টকৈ চিনিব পৰা নাযায়। কিন্তু এই হাতীটোক যদি অলপ বেলেগকৈ ডিজাইন দিয়া হয়, তেনেহ'লেতো ধুনীয়াকৈ আমাৰ স্পষ্ট হৈ চকুত পৰিলে হয়। ইয়াতে ইমান ধুনীয়াকৈ দিয়া নাই, কিন্তু বৰ ধুনীয়াকৈ বনাইছে। যোনে বনাইছে বৰ ধুনীয়া হাতী এটা বনাইছে তাৰেৰে। এতিয়া আমাৰ সকলো ছাত্ৰ ছাত্ৰী এই শিলৰ মূৰ্তিৰ ওচৰলৈ আহিছে। ইয়াতে শিলেৰে এই ধুনীয়া পাৰ্কখন বনোৱা হৈছে। ইয়াতে আকৌ শিল কাটি মূৰ্তি ছবি বনোৱা হৈছে ইমান ধুনীয়াকৈ। এতিয়া আমি সকলো ছাত্ৰ ছাত্ৰীক একেলগ কৰিম ইয়াতে। সিহঁতসকলক লৈ সকলো একগোট হৈছে। ইয়াতে এটা ফটো ল'ব ছাৰক লগত লৈ। বৰ ধুনীয়া ফটো হৈছে। সিহঁতে ফটো তুলি ল'লে। ফটো তোলাৰ পিছত আমি লাহে লাহে পুখুৰীৰ পাৰে ঘূৰিবলৈ আৰম্ভ কৰিম। আমাৰ সকলো ছাত্ৰ এখন জেগা, সেই জেগাখন সিহঁতক মন গৈছে। সকলোকে আকৌ একগোট কৰিলোঁ, কৰি ইয়াতে ফটো এটা তুলি ল'লোঁ, গ্ৰুপ ফটো। লাহে লাহে আমি আৰু আগুৱাই যাম। এইবিলাক সিহঁতে ফটো উঠাইছে, বৰ ধুনীয়া ফটো হৈছে। আমি সকলোৱে মিলি এতিয়া পুখুৰীৰ পাৰে ঘূৰি যাম। ইয়াতে চাওক কি ধুনীয়াকৈ দিয়া আছে। এইখন বোলে ইয়াতে এটা ধুনীয়া সাপৰ ছবি। সেই সাপটো বৰ ধুনীয়াকৈ বনাইছে। শিলেৰে বনোৱা সাপ, শিল কাটি বনোৱা হয় এইবিলাক। আৰু কাষত ইফালে আপোনালোকে দেখুওৱা নাই মই, কাষতে আছে হাঁহ গঁৰাল পোহা এখন গঁৰাল আছে। পুখুৰীত কি বধ হয়, বধ চৰিবলৈ সকলোৱে বৰ হেঁপাহ। আমাৰ ছাত্ৰ ছাত্ৰী এতিয়া লাহে লাহে আগুৱাই গৈ আছে। এই পুখুৰীখনত ইমান ডাঙৰ পুখুৰী। আচলতে বিশেষকৈ একো নাই এই চিত্ৰলেখা উদ্যানখনৰ ভিতৰত। এই বধখন চৰিবলৈ সকলোৰে বৰ হেঁপাহ। আৰু এই পুখুৰীটো বিৰাট ডাঙৰ। পুখুৰীৰ মাজে ছাত্ৰ ছাত্ৰীসকলে এই তাতে আগতে দিয়া এখন বট আছে, এই বটবিলাক সিহঁতে চৰে, বটলৈ যাত্ৰা কৰে। এই বটখনত যাত্ৰা কৰিবলৈ যাত্ৰাৰ্থীভাৱে 4জনে 50 টকাকৈ দিব লাগে বটত আৰু পুখুৰীত। আৰু কিছুমান আছে ইফালে আমি দেখুওৱা নাই, য'ত সৰু মইনাবিলাকক গাড়ী চলোৱা হয়। গাড়ী চলাবলৈ মইনাবিলাকক আকৌ 50 টকাকৈ
দিব লাগে জনপ্ৰতি ইফালে আছিলে আমি ইফালে যোৱা নাই বহুত ছাত্ৰ ছাত্ৰী আৰু সকলোকে গাড়ীত তুলিব নোৱাৰোঁ কাৰণ বাই চান্স যদি গাড়ী চলিব নোৱাৰিব এক্সিডেণ্ট ইফালে লৈ আহিছোঁ ইয়াতে আহি সেই কাউণ্টাৰৰ ওচৰলৈ আহিছোঁ ইয়াতে সকলোৱে টিকেট কাটিব আৰু এজন একেখন বটত 4জনকৈ মানুহ উঠিব আৰু 4জনকৈ তেওঁলোকে বট চলিব আমাৰ ছাত্ৰ ছাত্ৰীসকল আগুৱাই গৈ আছে কাউণ্টাৰৰ ওচৰলৈ আৰু সিহঁতক আমি এজনকৈ টিকেট কাটি একেখন বটত 4জনকৈ আৰু সকলোৱে বৰ হেঁপাহ বৰ আনন্দ মনত হৈছে আৰু বৰ আনন্দ মনে সিহঁতে ঘূৰি আছে আৰু হেঁপাহ বৰ আগ্ৰহ লৈ সিহঁতে আজি তেজপুৰ চিত্ৰলেখা উদ্যানখন ভ্ৰমণ কৰি আছে ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীসকলেই চাওক মানে ছাত্ৰ ছাত্ৰীসকলে বট চৰি আছে পানীত খুব জোৰকৈ পানীৰ মাজত ড্ৰাইভাৰ কিন্তু ভালে আছে মানে এইখনলৈ ফুৰি ভাল পায় ৰ'দত বেছি ৰ'দ কিন্তু বাগৰ ৰ'দৰ মাজতে সিহঁতৰ বাগৰ লগা নাই খুব জুচ লৈ খুব হেঁপাহ লৈ সিহঁতে লেখা পাৰ্কৰ পৰা ওলাই আহিম ইফালে ছবি দেখুওৱা নাই কাষতে এখন ভাৰতৰ মেপ বৰ ধুনীয়াকৈ দিয়া আছিলে ভাৰতৰ মেপখন আমাৰ ফটোত উঠা নাই আমি আগলৈ যাম এই ইয়াতে এখন ৰকেট ৰখা হৈ আছে হেলিকপ্টাৰ বিমান এইখনো সকলোৱে চাব আৰু লাহে লাহে আমি বাহিৰলৈ ওলাই আহিম সকলোৰে বাগৰ লাগিছে ইয়াতে বহি আছে পিছফালেও আমাৰ বহুত ছাত্ৰ ছাত্ৰী ৰৈ আছে সিহঁতো আহি আছে আমি সিহঁতৰ কাৰণে অপেক্ষা কৰি আছোঁ আৰু ইয়াতে কিছুমান আহি বহি আছে এইখন চাওক বিভিন্ন ছবি ইয়াতে দাঙি ধৰা হৈছে বৰ ধুনীয়াকৈ ছবিখিনি ইয়াতে আঁকি ৰখা হৈছে বৰ ভাল লাগে দেখোঁতে মিস্ত্ৰী খুব ধন্যবাদ আমাৰো সময় পাৰ হৈ গ'ল আমি এতিয়া যাবলৈ প্ৰস্তুতি হ'লোঁ আৰু যদি আপোনালোকে যাব বিচাৰে তেনে চিত্ৰলেখা পাৰ্কত যাব পাৰে আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি অন্যক দেখিবলৈ